নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল খন্দা হৈছে আৰু ইয়াত গাহৰি অনা আছে আৰু ইয়াত ভাত চাত বনোৱা হ'ব। বেলেগ ধামাকা হ'ব আজি, চাই থাকক আপোনালোকে। দেখিলে পূৰা ইটা লৈ আহিছে, ইটা গাঁত খান আৰামছে মানে এই নিৰ্মল যেতিয়া মানে চেনেলত আহি গ'লো মই এতিয়া ইমান আৰামছে বনাই আছিলে। ই আম্বানী অলপ ভিডিঅ' কৰিছিলোঁ কেনেকুৱা লাগে। জুই জ্বলাই দিলোঁ এতিয়া। এতিয়া পিঁয়াজ চিয়াজ কাটি লওঁ, চাই থাকক ভিডিঅ'টো। এতিয়া পিঁয়াজ চিয়াজ কাটি ৰেডি হৈ গ'ল, তেলো গৰম হৈ গ'ল। এতিয়া কেৰাহীত দি দিওঁ দেই, এইটো চক 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 চক। এই মজা লাগিব, বিলাতী ফক কৰি লাগিব, বিলাতী ফক। মই এফালে গৈছিলোঁ ন, এফালে হেৰি বস্তু দি মেলি ৰেডি কৰি এতিয়া হালধি দি লওঁ, কেনেকৈ দিব আৰু চাল অকণ এইটো দেখিলে কেনেকৈ দিয়ে বনাই আছে। হালধিটো দি লওঁ। বইল দিছিলোঁ কওক তামিলত মছলা এটা দি লওঁ, জিৰা ৰেড কওক জিৰা একদম ভাল, একদম কিমান ধুনীয়া। এইটো কাৰিকৰ নহয়, ক'বই নালাগে। এই গৰম মছলা আছে, এনেই 40 দি লওঁ গৰম মছলা দেই। এইটো গৰম মছলা এইবোৰ দিয়াই দিছে, ইমানে উত্তেজিত হৈ আছে ন বনাবলৈ। লৰাব এতিয়া ধনিয়া এটা দি দিম ন, দি দিয়া তোমাৰ মন্দিৰ ৰেড চিলি দি দিম ন। লাষ্টত আমি থৈ দিওঁ। জলকীয়া দিছোঁ 80টামান। বনি গৈছে পানী দি মাংস দিবলৈ আছে। খাই কেনেকুৱা লাগিব? নিমখ চাৰে বনাই আছে এইখিনি। আচ্ছা, কিমান খাই মানে তাই কিবা এটা হ'ব, খালি খাই ভাল লাগিব। বইল কৰিবলৈ হৈ গ'ল এতিয়া। গাহৰিটো বনাই আছো এতিয়া, চক এইটো গাহৰি বনি আছে। গাহৰি মজা লাগিব, মজা। এতিয়া অলপ ঢাকনাটো মাৰি দিওঁ ন। ঢাকনা কি মাৰিম? ঢাকনা এই কাঁহীখনে লৈ লওঁ, চফা আছে। এতিয়া ঢাকনাটো মাৰি দিলোঁ, বছ। অলপ তোমালটো ওলাই আছে ন এতিয়া। ল খা
মাল বনিছে মাল কেনেকৈ বনাইছে চাওক ধুনীয়া বনিছে দেই। মাল মজা বনিছে মানে মেইন টাইপৰ মাংসটো বনাই আছোঁ, হোৱা নাই এতিয়া হ'বগৈ আৰু 5-10 মিনিটৰ পিছত হৈ যাব চাগে। চাই থাকোঁ, বেলেগ গৰম লাগিছে, ইমান ঠাণ্ডা দিনত ইমান গৰম লাগিছে আৰু প্লাছ মোৰ গাটো ভাল লগা নাই। চাই থাকোঁ, এজন আমাৰ নিখিলে বেলেগ বিচি থাকে, হাতত কি লগালি হয় এইবোৰ লাগি গোবৰ লাগিলে নেকি? গোবৰ নহয় পুৰা চাই লাগিলে তুমি ৰিলছ বনোৱা নেকি? নিখিল ওৱান বুলি আছে ইনষ্টা ছাবস্ক্ৰাইব মানে হেৰি এটা ফ'ল' এটা মাৰি দিব দেই চাত তাক দি দিছোঁ হা। এতিয়া ই পূৰা বনাইছোঁ, মই এতিয়া ঘৰত গৈ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ পেলাই আকৌ আহিম, খাম, আপোনালোকক দেখাম, চাব ভিডিঅ'টো। যদি মাংসটো মানে লাগি ধৰিছে চাওকচোন, লাগি ধৰিছে। এতিয়া পানী দি দিব কৈছোঁ। ঐ দি দিয়া পানী দি দিয়া অলপমান দি দিয়া পানী, আৰু অলপ দি দিয়া, আৰু অলপ। বছ চাব এতিয়া গাহৰিটো বেলেগ টেষ্টি লাগিব কিন্তু দেই। ইয়াক মানে টেষ্টটো কৰি চাব দিছোঁ। মই যদি মানে এতিয়া মানে মানুহটো কেনেকৈ বনালে চাং মানে খাই এই কেনেকুৱা লাগিছে? মজা সঁচাকৈ নেকি? হয়, মছলা দিব আছেই, মজা ক'লে। গা পা ধুই পেলাই এতিয়া পাত লৈ গৈছোঁ, পাত খানা খাব। খানাটো হৈছে নাই হয় জানো, ভাতটো হৈ গ'ল, এতিয়া বাঢ়ি লওঁ। এই হৈ যাব, ই বেছি নাখায়, এই কেইটামানে খায় আৰু হৈ গ'ল। এতিয়া এইটো ওলাইছে, কেনেকুৱা লাগিছে? এই মজা মই কৈছোঁ ন তহঁতি বনাইছ ক'লে ক'লে খাই থাকিলি হয় নাই? মোৰ লগত এজনী আছিলে যে নাই বুলি আমাৰ খাই বৈ হৈ গ'ল। এতিয়া অকেলিনটো ভালেই লাগিলে, খাই বৈ বহুত ভাল লাগিলে। লগৰকেইটা খাই আছে, আমি খাই পেলাই উঠিলোঁ এতিয়া। বহুত জান হ'ল কিন্তু এইটো ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।